এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এয়া ছোৱালী খুৱাই মেলি এতিয়া আজৰি হৈ ল'লোঁ। এতিয়া যিকেইটা কাম আছে পটাপট কৰি লওঁগৈ আৰু ছোৱালী শুওঁতে নহ'লে অকণমান তাই দিগদাৰি কৰি থাকে। মোৰ হৈছে যে এতিয়া দিনক দিনে দোকানে অকণমান আমনি কৰি থাকে। এয়া বগৰীখিনি ৰ'দত দি লওঁ। এয়া চাহ থ'ব লাগিব, ৰেচিপি দিম বাৰু আপোনালোকক চাব। বগৰীখিনি আজি ৰ'দত দিলে হ'বই আৰু ছোৱালীৰ কাৰণে গাখীৰ গৰম কৰি থৈ দিছোঁ। তাই উঠিলে দিম আৰু গাখীৰ থৈ দিছোঁ। ছোৱালী হ'লে সেইটো কাৰণে কামকেইটা কৰি থৈ আহি এতিয়া অলপ পঢ়িব লৈছোঁ। আপোনালোকে ADRE 2.0 প্ৰিপেৰেশ্যন কৰিছে নাই? যদি প্ৰিপেৰেশ্যনৰ কি পঢ়িব, কেনেকৈ পঢ়িব জানিব বিচাৰে তেন্তে কমেণ্টত লিখিব। মই কি পঢ়িছোঁ, কেনেকৈ পঢ়িছোঁ এইবোৰ দিবলৈ চেষ্টা কৰিম। এইয়া আমাৰ বেটীয়ে গাখীৰ খাইছে শুই উঠি। গাখীৰ খাবলৈ কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে? ভালকৈ কোৱা। ভাল লাগিছে কোৱা। পৰা ছিঙি অনা লফা শাক, ফ্ৰেঞ্চবিন, তাৰপৰা ধনিয়া, এইবিলাক চব ঘৰৰে চব্জি দি আজি বনাম। চাওঁ নে নকৰিবা? এইটো গাজৰ দেখুৱাই দিয়া। গাজৰ নহয়, মূলা। হাজবেণ্ড ডিউটিৰ পৰা আহিলে, সেইকাৰণে জল্দিকৈ লফা দালি আৰু বগৰী টেঙা দিছোঁ। এখন জোল বনাইছোঁ। টেষ্টি লাগিব পূৰা, বহুত ভাল লাগে খাই গৰমে গৰমে। ফ্ৰেঞ্চবিন ফ্ৰাই কৰিলোঁ। এয়া দেখিব লাগে, খাবলৈ বহুত টেষ্টি। আহিলে ডিউটিৰ পৰা তেওঁ কৈছে চাহ একাপ খাওঁ। সেইটো কাৰণে এতিয়া ঘৰত খাবলৈও একো নাই। সেইটোৰ পৰা আটা আৰু ধনিয়া পিঁয়াজ কাটি পিনি এনেকৈ মিক্স কৰি পিনি এনেকৈ পিঠা বনাই খাবলৈ বহুত ভাল লাগে। চাহ খাবৰ কাৰণে এয়া পিঠা বনাই আছোঁ। লাল চাহৰ সৈতে মোৰ চাহকাপ। A for কি? Apple. B for ball. C for cat. D for dog. E for elephant. F for fish. G for goat. H for hen. I for ice. J for juice. K for tail. K for lion. K kite. L ছোৱালীৰ লগত বহি এনেই অলপ ধেমালি কৰি আছোঁ। আজি ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায়। বাই বাই। আৰু মোৰ চেনেলটোত যদি আপোনালোক প্ৰথম তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই কৈ দিয়া। চেনেলটো ছাবস্ক্ৰাইব কৰিব দিয়া। অঁ, বাই বাই।